পোনপ্ৰথমে মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ। আজি ভাবিলোঁ বিলাহী চপ বনাম, সেইবাবে লৈছোঁ বিলাহী 4টা, লগত লৈছোঁ বেড চপ 200 আৰু আছে ভিটামিন ই কেপচুল। আপোনালোকে জানে বিলাহী ছালৰ বাবে বহুত উপযোগী। প্ৰথমতে বিলাহীকেইটা টুকুৰা টুকুৰকৈ কাটি ল'ম মই, কাৰণ মিক্সিত দিবলৈ মিক্সি নাই, সেইবাবে ৰসখিনি পিহি পিনে উলিয়াই ল'ম, সেইবাবে সৰু সৰুকৈ কাটি লৈছোঁ। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, সকলোৱে ছাবস্ক্ৰাইব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। অৱশেষত মোৰ বিলাহীখিনি কাটি হ'লগৈ। এতিয়া মই বেড চপখিনি সৰু সৰু পনীৰ আকাৰত কাটি ল'ম, কাৰণ পনীৰ আকাৰত কাটি ল'লে বেড চপখিনি সোনকালে গলি যায়, সেইকাৰণে সৰু সৰু পনীৰ আকাৰত বেড চপখিনি কাটি ল'ম। আপোনালোকে যদি ঘৰতে চাবোন বনাব বিচাৰে, বেড চপটো আপোনালোকে মিছো বা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি ল'ব পাৰিব। বেড চপখিনি কাটিবলৈ ইমানেই ভাল নহয়, একদম কাটি থাকিবই মন যায়, বহুত কোমল হয় বেড চপখিনি, কাটিবলৈ বহুত ভাল হয়। এফালে বিলাহীৰ ৰসখিনি আৰু বেড চপখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া প্ৰথমতে গৰম পানী দি চচপেন এটা পাতি ল'ম, তাৰ ওপৰত সৰু চচপেন এটা লৈছোঁ। ইয়াত আপোনালোকে যিখিনি বেড চপ পনীৰ আকাৰত কাটি থৈছিলে, সেইখিনি অলপ সময় গলাব লাগিব। লাগি ধৰিবৰ বাবে আপোনালোকে সৰু চামুচ এখনে লৰাই থাকিব, কাৰণ বেড চপখিনি সোনকালে গলিব লাগিব। এফালে বেড চপখিনি গলিবলৈ আৰম্ভ কৰিছে। এয়া সম্পূৰ্ণ গলি হৈ গ'ল। যিখিনি বিলাহী পেষ্ট উলিয়াই থৈছিলোঁ, তাৰ লগত এতিয়া যোগ কৰি দিম, আৰু দুয়োটা পেষ্ট অলপ সময় লৰাই থাকিব লাগিব চামুচ এখন সহায়ত। এফালে চিচা বাতি দুটা লৈ লৈছোঁ, তাত অলপ অলপ আপোনালোকে নাৰিকল তেল সানি ল'ব, কাৰণ তেতিয়া চপডোখৰ লাগি নধৰে। ইয়াত যিখিনি ফেন দেখিছে নহয় আপোনালোকে, সেই ফেনখিনি অঁতাই ল'বও পাৰে, অঁতাই নল'বও পাৰে, কাৰণ অঁতাই ল'লে মানে দেখিবলৈ চাবোনডোখৰ ধুনীয়া হয়, সেইবাবে মই অঁতাই ল'লোঁ ফেনখিনি ধুনীয়াকৈ চামুচ এখনে। আৰু ফেনখিনি অঁতাই হৈছেগৈ, প্ৰায় এঘণ্টা লাগে বুলি কৈছে, কাৰণ মই ফ্ৰিজত থ'ম, কিমান সময় লাগে আপোনালোকক ক'ম বাৰু। অৱশেষত ফ্ৰিজৰ পৰা চাবোনকেইডোখৰ উলিয়াই আনিলোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে চপকেইডোখৰ। আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।